हेलो एवरीवन मोर अन्य एटा ब्लगলৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকৰ নিশ্চয় ভাল, ময়ো ভালে আছো। মই আজি যাবলৈ ওলাইছো গুৱাহাটীলৈ। মইনো কিয় যাওঁ কি কৰোঁ আপোনালোকে চাই থাকিব। আপোনালোকে বহুত মৰম দিব, তো আপোনালোকে চাই থাকক। তো এতিয়া আমি গৈ আছো। আপোনালোকক মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ক'লোঁ যে মই কিয় যাম আপোনালোকক ক'ম। তো কি হ'ল, মইতো আপোনালোকক কৈছিলে মোৰ ভাইটিৰ ছোৱালীজনীৰ অসুখ আছিল। তাই বেংগলোৰত অপাৰেশ্যন কৰি আহিলে, এতিয়া সুস্থ সম্পূৰ্ণ। তো মানে এইকেইদিন তাহাঁতে তেতিয়াৰ পৰা গুৱাহাটীতে আছে, মানে মোৰ ভাই বোৱাৰীৰ ঘৰ গুৱাহাটী, তো তাতে আছে। এতিয়া আজি আমি সিহঁতক আনিব যাম। ভাইটি কালি গৈছে, যোৱাকালিয়ে মানে চেকআপ আছিল, তো যোৱাকালিয়ে সি গ'ল। এতিয়া মানে আমি সিহঁতক আনিব যাম। তাৰপিছত আপোনালোকক দেখুৱাম তাত কি হয় কি নহয়, গোটেইখিনি দেখুৱাবলৈ মই চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। আৰু আমি দুইটাই আহিছোঁ, ল'ৰা ছোৱালীৰ তাত অনা নাই, যিহেতু আমি সিহঁতো আহিব একেলগে। তো সেইকাৰণে পৰীক্ষাও চলি আছে বাবুৰ, তো সেইকাৰণে অনা নাই। তো এয়া হাজবেণ্ড, আমি গৈ আছোঁ। হাই দিয়া। তো গৈ আছোঁ, আপোনালোকক দেখুৱাই থাকিম যিমানখিনি পাৰোঁ, যিমান দূৰ সম্ভৱ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। মনটো ভালো লাগি আছে, মানে কি এই যে অপাৰেশ্যনত বেংগলোৰত গ'ল তেতিয়াৰ পৰাইতো আমি সিহঁতক দেখা নাই। মনটো মানে ভিডিঅ' কলিং কৰি থাকোঁ, তথাপিতো আৰু পেহীয়েকৰ মৰম নাজানেনে আপোনালোকে। তো আপোনালোকে চাই থাকিব, গোটেইখিনি মই দেখুৱাব চেষ্টা কৰিম। এয়া আমি ব্ৰিজ পালোঁৱেই আৰু পামেই আৰু বেছি দেৰি নাই। বেছি দূৰ নহয়ও আমাৰ তাৰ পৰা, নলবাৰীৰ পৰা গুৱাহাটী বেছি দূৰ নহয় বাৰু। তো আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এয়া চাওক, ব্ৰিজ পালোঁ, আমি গৈ আছোঁ। এয়া ব্ৰহ্মপুত্ৰ নদী নিঃশব্দে নীৰৱে বৈ আছে। কিবা এটা ভাল লাগি যায় এইখিনি ঠাই পালে। আগতে মানে সৰুতে যেতিয়া আহিছিলোঁ গুৱাহাটী, মানে ব্ৰহ্মপুত্ৰ নদী কেতিয়া দেখা পাম, কেতিয়া শৰাইঘাট দলং দেখা পাম, এয়াই আৰু এনেকৈ ভাবিয়ে এইখিনি ঠাই পাইছিলোঁ। কি যে আছিল সেই দিনবোৰ। মানে মামাহঁতৰ ঘৰত আহোঁ, মাক সুধি আহি থাকোঁ আৰু মা কেতিয়া পাম ব্ৰহ্মপুত্ৰ নদী, কেতিয়া শৰাইঘাট দলং দেখা পাম। এয়াই ইমান হেঁপাহ আছিল, সপোন আছিল চোৱা। মানে সৰুৰ কিছুমান স্মৃতি ভাহি আহে কেতিয়াবা। এতিয়া আৰু কিমান বাৰ অহা যোৱা কৰোঁ, একো ফিলিয়ে নাহে, তথাপিতো কেতিয়াবা মনত পৰি যায়। তো আপোনালোকে চাই থাকক। তো এয়া আমি আহি পালোঁ, এতিয়া ভিতৰত গৈ থাকোঁ অলপ। ভিডিঅ' কৰি আছে বেয়া। হাই তুমি উঠাতে। এয়া আমি চাহ খাই আছোঁ। এয়া হিয়াৰি আয়ো কি খাইছ কওঁ? আৰু লাল চাহ আৰু কি? বিস্কুট। একবাৰ হাই দি দিয়া।
হিয়া কোনটো ৰিয়া কোনটো কৈ দিয়া হিয়া ৰিয়া হাও নহয় তুমি কোন মৰিয়া এয়া তো এয়া হিয়া ৰিয়া আপোনালোকে কৈয়ে থাকোঁ মই তাতে দুয়ো চাহ খাই আছে আৰু এইয়া মা চাই থাকক এই ফুচুৰ ফুচুৰ দুৱৰে কি ফুচুৰ ফুচুৰ তোমালোকৰ ফ্ৰেণ্ডেও চাব ছাবস্ক্ৰাইব কৰি দিবা আমি সদায় সব লাইক পদিয়া সব পদি বেলেগকো কৰবা দিয়া বেলেগে নকৰে কৰব তুমি ক'লে ক'ব তোমাৰ ফ্ৰেণ্ডক কোৱা হ্যাঁ। লাইক কৰি দিব এনেকৈ সেনেকৈ ক'বা। এ হা তুমি নাই কুইবা এটো ভিডিও এটা দিবি দিবা দিতে অঁ দিমে পৰিবাতে লাইক কৰিছে আমি আছো তুমি আৰু বেলেগকো কচোন যি লাইক কৰি দিব পেপিৰ চেনেলটো জি লাইক কৰি দিব প্লিজ চেনেলটো সাবস্ক্রাইব করে দিবা কো হিয়াইও ক লাইক কৰি দিব আৰু চাব ভিডিঅ'টো এনেকৈ আৰু ভিডিওটো চাব অঁ ও ইয়া ইয়া সব মোবাইলত ব্যস্ত আছা মোবাইলত দুনিয়া ঠিক আছে মই যাব তুমি খাইছা হাই মোবাইল চাইছোঁ মোবাইল চাইছো আমি মোবাইল চাইছো তো এতিয়া আমি গৈ আছোঁ গণেশগুৰি অকণমান বজাৰ কৰিম কিবা কিবি তো মোৰ লগত কোন আছে দেখাৰ লগত এয়া ভাই বোৱাৰী তো আপোনালোকে প্ৰথম দেখা পালে এনেতো মই কৈয়ে থাকোঁ কিন্তু আপোনালোকক দেখুওৱা নাছিলোঁ তো আপোনালোকে চাই থাকক দেখাই আছোঁ তো এয়া আমি চাই আছোঁ ড্ৰেছটো ভেৰাইটিজ ড্ৰেছে আছে চাই আছোঁ কি হ'ল এয়া জানুৰ কাৰণে চাই আছোঁ কি চাবা ইউটিউবত দিব কাৰণে নেকি এইবিলাক কাপোৰটো জাষ্ট ক'ৰবাত ওলাই গৈছে সেয়া পিন্ধা তো এতিয়া আমি যাব ওলাইছোঁ ঘৰলৈ বলক এয়া চব যাব ওলাইছোঁ এই ৰ'বা ৰ'বা গাড়ী আহি আছে নাযাবা এয়া হাই দিয়া হাই ব'লা তে মা যাওঁ যাব পূজাত আমি গাড়ীখনতে উঠিম হাই এই আবাৰ লগত থিয় দিয়া এই আবাৰ লগত থিয় দিয়া আবাৰ লগত এই বস্তুবিলাক উঠাই আছোঁ ৰ'ব গাড়ীত এয়া ভাইটি অঁ বাই 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 কক মা বাই বাই মামা হাই গাইস আমি এতিয়া
আজি বেছি গৰম বাপৰে বিৰাট কষ্ট হৈছোঁ গৈ আছোঁ এয়া হিয়া আৰু এইটো আপোনালোকক ধুনীয়াকৈ ক'লে হিয়া ফুচ টোপনি পূৰা টোপনি গৈছে তাই গৰমো বহুত তো আমি গৈ আছোঁ আপোনালোকে চাই থাকক তো এতিয়া আমি প্ৰমিতাটো সোমাইছোঁ আপোনালোকক দেখাই আছোঁ ৰিয়া হাই কোৱা এতিয়া আমি খাম দেখিছে মানুহৰ কিমান ভিৰ ৱাও টেষ্টি টেষ্টি এইফালে হাজবেণ্ড বনাই আছোঁ খাই থাকা হে গাইজ মই এইমাত্ৰ ঘৰ আহি পালোঁ মই আপোনালোকক মই ঘৰ আহি পোৱা সেইখিনি গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ কাৰণ ইমান দবাবিটা বৰষুণ নলবাৰী সোমোৱাৰ লগে লগে তো আপোনাক মই সেইখিনি দেখুৱাব নোৱাৰিলোঁ সিহঁত গ'লগৈ মই নামি ৰৈছোঁ এওঁ থ'ব গৈছে মই যাব নোৱাৰিলোঁ কাৰণ কালি আকৌ মানডে বেটাৰ এক্সাম আছে তাৰপিছত টিচাৰ্ছ ডে তো মানে সিহঁতে কিবা কিবি কৰিব টিচাৰসকলক কিবা কিবি দিব গিফ্ট দিব তো সেইবিলাকতো এতিয়া ৰাতি কৰিবই সিহঁতকে ইটো মই যোগান ধৰিব লাগিব সেইকাৰণে মই যাব নোৱাৰিলোঁ তো বেয়াও লাগিছে অকণমান সিহঁত গ'লগৈ মানে বহুত দিনৰ মূৰত লগ পাইছিলোঁ দিনটোও মানে কি হ'ল আপোনালোকে দেখিছে ইমান ব্যস্ততা মানে কি বজাৰো কৰিবলগীয়া আছিল অকণমান মানে গুৱাহাটীত অকণমান চান্স পালে আৰু বজাৰখিনি কৰি আহোঁ দিয়কচোন তাৰপিছত আপোনালোকে দেখিছে বজাৰ কৰি মই আনকি আপোনালোকক ভাত খোৱাখিনি দেখুৱাব নোৱাৰিলোঁ মানে কি ভাতখিনি ইমান মানে জল্দি হৈছে আৰু ভাত খাইছোঁ আৰু গাড়ীত উঠিছোঁ তো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ খোৱাখিনি বাৰু যি কি নহওক মই যিমান দূৰ সম্ভৱ আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাব মৰম দিব আৰু হিয়াৰিয়াক আজি মোৰ কলিজা দুজনীকতো আপোনালোকক দেখুৱালোৱে মানে সিহঁতৰ কেনেকুৱা কথা চাবচোন সেইকাৰণে মানে সিহঁতক ইমান মানে সকলোৱে ভাল পায় আৰু মোৰতো বাৰু কথাই বেলেগ মই মানে কি মোৰ এনেকুৱা ল'ৰা ছোৱালী দুটাৰ পিছত মানে অকচু সিহঁত দুজনী মই তাহাঁতৰ মানে কথাই ভাবি থকা যায় আৰু তাৰপিছত আৰু আজি আপোনালোকে গমে পায় মই কৈছিলোঁ আজি 2 মাহ ধৰি সিহঁতে মানে বেংগলোৰত অসুখত ভুগি আছিল সম্পূৰ্ণ সুস্থ হ'ল ভগৱানৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত আপোনালোকে আশীৰ্বাদ কৰিব সিহঁত দুইজনীক যাতে সুস্থ হৈ মানে ভালকৈ আগবাঢ়ি যাব পাৰে তাৰে কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব মোৰ ভাইটিটোকো দেখুৱালোঁ ভাই বোৱাৰীকো দেখুৱালোঁ মানে মোৰ এটাই ভাইটি আৰু মই আমি দুইজনীয়ে তো আপোনালোকক দেখুৱালোঁ সি অকণমান লাজ কৰে অৱশ্যে গতিকে মই তাক কথা পাতিব দিব নোৱাৰিলোঁ পিছলৈ দেখাম আৰু নিশ্চয় দেখাম ঘৰত গ'লে আপোনালোকে সেইখিনিও মই হেৰি কৰিম তাৰপিছত এওঁ গ'ল বাৰু থৈ আহিব কাইলৈ ৰাতিপুৱা আহি পাব তেওঁ মই সেইকাৰণে নগ'লোঁ তো আপোনালোকক গোটেইখিনি মই দেখুৱাব চেষ্টা কৰিলোঁ আপোনালোকে নিশ্চয় ভাল পাব মোক এনেকৈ মৰম দি যাব
আশীৰ্বাদ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। তো আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। কিবা ভুল হ'লে শুধৰাই দিব। তো আজিলৈ ইমানতে এৰিছোঁ।